যি মুহূৰ্তত অসম আন্দোলন কৰি কি ফালিলে বুলি শব্দ ব্যৱহাৰ কৰিছিলে সেই মুহূৰ্ততে আমাৰ তাত উপস্থিত থকা বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে শিক্ষামন্ত্ৰীগৰাকীক হাতজোৰ কৰি ক্ষমা খুজিবলৈ বাধ্য নকৰালে কিয় সেই কথাটোতহে আমি আচৰিত হৈছো অসমৰ ইতিহাসৰ আটাইতকৈ বিফল শিক্ষামন্ত্ৰী আটাইতকৈ দুৰ্বল অকৰ্মণ্য অপদাৰ্থ আৰু কাম নোহোৱা শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই আজি অসম আন্দোলনৰ ৮৬০ গৰাকী শ্বহীদক অপমান কৰি অসম আন্দোলনত ঘূণীয়া হোৱা হাজাৰ হাজাৰ অসমীয়াক অপমান কৰি অসম আন্দোলনত ভাগ লোৱা লাখ লাখ অসমীয়া মানুহৰ আবেগক অপমান কৰি অসম আন্দোলন কৰি কি ফালিলে বুলি যেতিয়া ক'লে সেই মুহূৰ্তত সেই মানুহগৰাকীৰ অসমৰ শিক্ষামন্ত্ৰী হৈ থকাৰ নৈতিক অধিকাৰ নাই বুলি আমি ভাবো গতিকে অসম আন্দোলন কৰি কি ফালিলে এনে ধৰণৰ শব্দ ব্যৱহাৰ কৰা এই মানুহগৰাকীৰ অতি শীঘ্ৰেই আমি পদত্যাগ দাবী কৰিছো আৰু গোটেই অসমত যিসকলৰ অসম আন্দোলনৰ প্ৰতি শ্ৰদ্ধা আছে অসমৰ জাতীয় সমস্যাৰ প্ৰতি শ্ৰদ্ধা আছে অসম আন্দোলনৰ ৮৬০ গৰাকী শ্বহীদৰ প্ৰতি শ্ৰদ্ধা আছে অসমত আন্দোলনত ঘূণীয়া হোৱা হাজাৰ হাজাৰ অসমীয়া মানুহৰ প্ৰতি শ্ৰদ্ধা আছে লাখ লাখ অসমীয়া মানুহৰ আবেগৰ প্ৰতি শ্ৰদ্ধা আছে সেই প্ৰতিখন গাঁৱতে এই ৰণোজ পেগু নামৰ মানুহগৰাকীৰ প্ৰৱেশ নিষিদ্ধ হ'ব লাগে আৰু যেতিয়ালৈকে ৰণোজ পেগু ডাঙৰীয়াই ক্ষমা নিবিচাৰে যেতিয়ালৈকে দুহাত জোৰ কৰি অসম আন্দোলনৰ শ্বহীদসকলক অপমান কৰাৰ কাৰণে ৰণোজ পেগু ডাঙৰীয়াই অসমৰ ৰাইজৰ ওচৰত শ্বহীদসকলৰ পৰিয়ালৰ ওচৰত আৰু সেই আন্দোলনত ঘূণীয়া হোৱা আমাৰ লোকসকলৰ ওচৰত দুহাত জোৰ কৰি ক্ষমা যেতিয়ালৈকে নিবিচাৰে তেতিয়ালৈকে ৰণোজ পেগু ডাঙৰীয়াক গোটেই অসমত প্ৰৱেশ নিষিদ্ধ কৰিব লাগে আৰু অতি শীঘ্ৰেই মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই মানুহগৰাকীক শিক্ষামন্ত্ৰী পদৰ পৰা আঁতৰাব লাগে এনেও এই মানুহগৰাকীয়ে গোটেই অসমৰ ইতিহাসতে আটাইতকৈ বিফল শিক্ষামন্ত্ৰী হিচাপে পৰিগণিত ইতিমধ্যেই হৈছে ধন্যবাদ জয় অসম